মানে এইটো ফু মাৰি শুকুৱাই দিয়া বস্তু নহয়। প্ৰকৃতিয়ে যেতিয়া ৰুদ্ৰৰূপ ল'ব তাত কাৰোৱে হাত নাথাকে। আজি নগালেণ্ডৰ পৰা অহা পানী ইয়াতো মথাউৰি ভাঙি পানী অহা নাই। এতিয়া পাৰ্লিয়ামেণ্ট চলি আছেতো আপোনালোকে জানে ন। পাৰ্লিয়ামেণ্ট এৰি পেলাইতো এজন মানুহ ইয়াতে আহিব নোৱাৰে। আৰু ইয়াত যিখিনি হৈছে অসম চৰকাৰে চম্ভালি আছে। পানীৰ ঢল যদি অৰুণাচলৰ পৰা আহি যায়, নগালেণ্ডৰ পৰা আহি যায়, আমাৰ কৰিব লগা কি আছে? পানীখিনিতো আমি সিঁচি পেলাব নোৱাৰোঁ। আমিতো অসমখন দাঙি নি ভাল জেগাত বহুৱাই ল'ব নোৱাৰোঁ। আমি পাহাৰৰ বা পৰ্বতৰ পাদদেশৰ মানুহ। গতিকে পৰ্বতৰ পৰা যেতিয়া ঢল নামিব, পাহাৰৰ পৰা যেতিয়া ঢল নামিব, আপুনি পানীখিনি ক'ত ৰাখিব? সেইকাৰণে বান বিধ্বস্ত এলেকাৰ মানুহ নাই ইয়াতে। অসম বিধানসভাত যিমান বিধায়ক আছে, মই আটাইতকৈ বেছি বান বিধ্বস্ত আছিলোঁ। কিন্তু আজি আপোনাক ক'বলৈ পাই মই ভাল পাইছোঁ যে যোৱা 4 বছৰ ধৰি মোৰ সমষ্টিত অকণমানো বানপানী নাই। কিয় নাই? আপোনালোকে জানে চন্তক বিহুগড়ত কিছুমান এনেকুৱা দুৰ্গম ঠাই আছে যিবিলাকত মানুহ গৈ পোৱাটো সম্ভৱ নহয়। গতিকে সেইবিলাকত যাবৰ কাৰণে প্ৰয়াস কৰিছে আৰু ইতিমধ্যে গৈ পাইছে। ইতিমধ্যে কালি কেন্দ্ৰীয় চৰকাৰৰ মানুহ অহা নাই জানো? নিউজততো আপোনালোকে বজাই আছে। সময়ত মানে প্ৰধানমন্ত্ৰীও আহে। নাই, নিৰ্বাচন এতিয়া পাৰ্লিয়ামেণ্ট চলি আছেতো আপোনালোকে জানে ন। পাৰ্লিয়ামেণ্ট এৰি পেলাইতো এজন মানুহ ইয়াতে আহিব নোৱাৰে। আৰু ইয়াত যিখিনি হৈছে অসম চৰকাৰে চম্ভালি আছে। অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰায় 2-3 দিন গৈ তাত নিজেই অৱস্থান লৈছে। আৰু তেখেতৰ মন্ত্ৰীসভাৰ 4জনকৈ মন্ত্ৰীয়ে ইতিমধ্যে সুশান্ত বৰগোহাঁই শিৱসাগৰ জিলাৰে হয়, বিমল বৰা ডাঙৰীয়া তেখেতো মন্ত্ৰী, তেখেত প্ৰভাৰী মন্ত্ৰী, আৰু স্থানীয় লোকেল অন্যান্য চৰকাৰৰ বিভিন্ন দপ্তৰৰ মন্ত্ৰী গৈ পেলাই নিৰীহ লোকসকলক, বন্যাৰ্ত লোকসকলক যিমান পাৰে সিমানখিনি সহযোগ কৰিছে। আৰু এই ক্ষেত্ৰত মই চৰকাৰৰ লগতে সাধাৰণ জনতাকো ধন্যবাদ দিব লাগিব। তেখেতলোকেও বিভিন্ন ঠাইৰ পৰা আহি কেৱল শিৱসাগৰ বা চৰাইদেউ বুলি নহয়, ডিব্ৰুগড়, তিনিচুকীয়া, আনকি মইতো আজি ফেচবুকত পালোঁ দিল্লীৰ পৰাও মানুহ আহিবলৈ লৈছে। তাৰমানে ইটছ এ মেটাৰ অফ হিউমেনিটি। এইটো মানৱীয় চেতনাৰ কথা। গতিকে মানুহে মানুহৰ বাবে সকলোৱে কাম কৰি ভাল পায়। গতিকে সেইকাৰণে সকলো আগবাঢ়ি আহিছে, চৰকাৰকো সহযোগ কৰি দিছে। মই সকলোলৈকে ধন্যবাদ জনাইছোঁ। আপোনালোকক হতাশ নিৰাশ নহ'বৰ কাৰণে মোৰ আহ্বান আছে। কাৰণ এইটো একেদিনাই মানে এইটো ফু মাৰি শুকুৱাই দিয়া বস্তু নহয়। প্ৰকৃতিয়ে যেতিয়া ৰুদ্ৰৰূপ ল'ব তাত কাৰোৱে হাত নাথাকে। আজি নগালেণ্ডৰ পৰা অহা পানী ইয়াতো মথাউৰি ভাঙি পানী অহা নাই। নগালেণ্ডৰ পৰা সিফালে উত্তৰ অসমত হ'ল, অৰুণাচলৰ পৰা অহা পানীয়ে। গতিকে এইটো আমি প্ৰাকৃতিকভাৱে, ভৌগোলিকভাৱে আমি এনেকুৱা এটা অৱস্থানত অৱস্থান কৰি আছোঁ অসমখনে, যিটোক আমি আঁতৰাই লৈ যোৱাটো সম্ভৱ নহয়। আমিতো অসমখন দাঙি নি ভাল জেগাত বহুৱাই ল'ব নোৱাৰোঁ। আমি পাহাৰৰ বা পৰ্বতৰ পাদদেশৰ মানুহ। গতিকে পৰ্বতৰ পৰা যেতিয়া ঢল নামিব, পাহাৰৰ পৰা যেতিয়া ঢল নামিব, আপুনি পানীখিনি ক'ত ৰাখিব? সেইকাৰণেই প্ৰকৃতিৰ ওপৰতো আমি কেতিয়াবা কেতিয়াবা নিৰ্ভৰ কৰিব লগা হয়। কিন্তু আজি মই মোতকৈ বান বিধ্বস্ত এলেকাৰ মানুহ নাই ইয়াতে। অসম বিধানসভাত যিমান বিধায়ক আছে, মই আটাইতকৈ বেছি বান বিধ্বস্ত আছিলোঁ। কিন্তু আজি আপোনাক ক'বলৈ পাই মই ভাল পাইছোঁ যে যোৱা 4 বছৰ ধৰি মোৰ সমষ্টিত অকণমানো বানপানী নাই। কিয় নাই? এইখন চৰকাৰৰ দিনত কাম কৰিলে। পীযুষ হাজৰিকা ডাঙৰীয়া, কেশৱ মহন্ত ডাঙৰীয়া, আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু বৰ্তমানৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দিনত যিটো ধৰণে বানপানী ৰোধ কৰিবৰ কাৰণে মোৰ সমষ্টিত ব্যৱস্থা ল'লে, যাৰ কাৰণে আজি মই বাৰিষাও আহি এছেম্বলিত আছোঁ। নহ'লেতো মই প্ৰত্যেকবাৰে এছেম্বলি এই ছিজনটোত মই কৰিবই নাপাওঁ। মই সমষ্টিত মানুহৰ লগত থাকিব লাগে। সেইকাৰণে আমি 2 দিন অপেক্ষা কৰিব লাগিব, যাতে প্ৰকৃতিয়েও আমাক অকণমান ছাথ দিব লাগিব। আজি এতিয়া আপুনি হয়তো ক'ব গৈছিলে যে আকৌ পানীৰ ঢল নামিছে। এতিয়া পানীৰ ঢল যদি অৰুণাচলৰ পৰা আহি যায়, নগালেণ্ডৰ পৰা আহি যায়, আমাৰ কৰিব লগা কি আছে? পানীখিনিতো আমি সিঁচি পেলাব নোৱাৰোঁ। কিন্তু যদি সেই লোকসকলক আমি যদি সহায় সহযোগ দিব পৰা নাই, তেতিয়া প্ৰশ্নৰ কথা আহিব। কিন্তু এতিয়া চৰকাৰখনে ক'তোৱে কৃপণালি নকৰাকৈ, কিন্তু দুৰ্গম কিছুমান ঠাই আছে, আপোনালোকে জানে চন্তক বিহুগড়ত কিছুমান এনেকুৱা দুৰ্গম ঠাই আছে যিবিলাকত মানুহ গৈ পোৱাটো সম্ভৱ নহয়। গতিকে সেইবিলাকত যাবৰ কাৰণে প্ৰয়াস কৰিছে আৰু ইতিমধ্যে গৈ পাইছে। গতিকে মই ভাবোঁ ভাল দিন আহিব, অলপ দিন অপেক্ষা আপুনি ভাবে নাই মানে প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী পৰ্যায়ৰ প্ৰয়োজন আছে? আহিব, নিশ্চয় আহিব। কালি আমাৰ সেইকাৰণে চৰকাৰ প্ৰতিনিধি কেন্দ্ৰ চৰকাৰৰ পৰা পঠিয়াইছে। আৰু যিখিনি কাম আমাৰ চৰকাৰে কৰি আছে সেই ৰিপৰ্টখিনি ইতিমধ্যে দিল্লী পাইছেগৈ। আৰু কালি কেন্দ্ৰৰ পৰা যিসকল প্ৰতিনিধি আহিছে, কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি, তেখেতলোকেও আহি গোটেই প্ৰতিবেদনবিলাক গ্ৰহণ কৰিব। তেওঁলোকেতো ইয়াত বানপানী চাবৰ কাৰণে অহা নাই, মানুহৰ দুখ দুৰ্দশা, হানি বিঘিনি বুজ ল'বৰ কাৰণে আহিছে। সেইখিনি বুজ লৈ পেলাই যি প্ৰতিবেদন লৈ যাব, তাৰ আধাৰত কেন্দ্ৰীয় চৰকাৰে ব্যৱস্থা ল'ব। গতিকে তাৰ কাৰণে ভুকুতেতো আৰু কল নপকে। ইয়াৰ পৰা গৈ মানুহকেইটাতো আকৌ দিল্লী পাবগৈ লাগিব। গতিকে দিল্লী পাওকগৈচোন, তেওঁলোকে কথা বতৰা পাতি সিদ্ধান্ত লৈ কাম কৰিব। আশা